নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান বাৰিষা আৰম্ভ হৈ গৈছে আৰু বাৰিষা কালৰ সন্ধিয়া এনেকুৱা ধৰণৰ চিকেন ফ্ৰাই কেইপিচমান পালে আৰু কি লাগে নহয়নে অৱশ্যে চিকেন খাই ভাল পোৱা সকলৰ বাবেহে দেই আজি মই বনাইছোঁ এটি খুবেই সহজতে হোৱা ৰেচিপি পিঠাগুড়ি আৰু কৰ্ণফ্ল'ৰৰ সৈতে চিকেন ফ্ৰাই আহকচোন আৰম্ভ কৰোঁ কেনেকৈ বনাইছোঁ আমি ৰেচিপিটো ইয়াৰ বাবে মই আধা কেজিমান মাংস লৈছিলোঁ তাৰ ওপৰত সোৱাদ অনুসৰি নিমখ জালুকৰ গুড়ি আৰু ৩-৪ চামুচমান হোৱাকৈ আদা নহৰুৰ পেষ্টেৰে ভালকৈ মিহলাই লৈছোঁ তাৰ ওপৰত কেইচামুচমান গাখীৰ সানি লৈছোঁ আৰু আটাইখিনি ভালকৈ মিক্স কৰি ঢাকনি লগাই মেৰিনেট হ'বলৈ দিছোঁ এতিয়া আনটো ফালে মই এটা বাটিত কৰ্ণফ্ল'ৰ লৈছোঁ আৰু পিঠাগুড়িও আধা কাপমান লৈছোঁ কৰ্ণফ্ল'ৰ আৰু পিঠাগুড়িখিনি সম পৰিমাণত মিহলাই লৈছোঁ ইয়াতে এতিয়া মই হালধি এচামুচকৈ অকণমান কম তেনেকৈ জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি আৰু কাশ্মীৰী মিৰ্চৰ গুড়ি লৈছোঁ আটাইখিনি ভালকৈ মিহলাই লৈছোঁ আপোনালোকে যদি চিকেন মেৰিনেট কৰোঁতে নিমখ বেছিকৈ দিছে তেতিয়াহ'লে ইয়াতে নিমখ নিদিলেও কথা নাই কিন্তু মই ইয়াৰ লগত সামান্য পৰিমাণৰ নিমখ মিহলাই লৈছোঁ চামুচতে ইয়াত গোটা গোটা হৈ নাথাকে এতিয়া মেৰিনেট কৰি থৈ দিয়া চিকেন কেইপিচ গুড়িখিনিৰ লগত একেবাৰে ভালকৈ লগাই লৈছোঁ যাতে তাৰ চাৰিওফালে লাগি যায় আৰু অন্য এখন প্লেটত এটা এটাকৈ লেটিয়াই ৰাখিছোঁ ওপৰৰ চাৰিওফালে ভালকৈ লেটিয়াই ৰাখিব এইখিনি ৰেডি কৰি লৈ আমি অন্য এটা পেনত তেল গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হোৱাত তাত চিকেন কেইপিচ ঢালি দিলোঁ তেলটো গৰম হোৱাৰ পিছত এয়া আপোনালোকে মিডিয়াম হিটত ৰাখিব আৰু চাৰিওফালে যাতে তেলত ডুব যায় সেইটো চাব মাজে মাজে লৰাই থাকিব আৰু ভালকৈ সিজি যোৱালৈকে তাক ফ্ৰাই কৰক উলট পালট কৰি চাৰিওফালৰ পৰা ভাজি লওক ভাজা হোৱাৰ পিছত তাক অন্য এখন প্লেটলৈকে ট্ৰান্সফাৰ কৰি ল'ব এয়া মোৰ শেষৰ কেইপিচো হৈ গ'ল ফ্ৰাই কৰা এতিয়া মই মোৰ তাত আছিলে অকণমান হট এণ্ড চুইট চচ সেইখিনি কেৰাহীত বাকি ল'লোঁ আৰু কেইপিচমান মাংস তাত লেটিয়াই ল'লোঁ এয়া চাওক 5 মিনিটত ৰেডি হৈ গ'ল মোৰ হট এণ্ড চুইট ফ্লেভাৰৰ চিকেন উইংছ ইমান উজু নহয়নে ৰেডিমেড যদি মছলা থাকে আপোনালোকৰ বনাবলৈ খুবেই ইজি হয় আৰু এইফালে মোৰ গৰম গৰম চিকেন লেগ পিচ অকণমান ডিফাৰেণ্ট ফ্লেভাৰৰ হয় পিঠাগুড়িৰে বনোৱা বাবে আপোনালোকে ট্ৰাই কৰি চাব যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে বেল আইকনটো দবাই দিব ধন্যবাদ